গুগলত এইসমূহ বস্তু বিচাৰিলে 5 বছৰ পৰ্যন্ত আপোনাৰ জেল হ'ব পাৰে। গুগলত কেতিয়াও নিবিচাৰিব এইসমূহ বস্তু, অন্যথা 5 বছৰৰ বাবে আপুনি হয়তো যাবলগীয়া হ'ব পাৰে জেলত। গুগলত এই 5টা বস্তু বিচাৰিলে হঠাৎ সাৰ্চ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব। গুগল আধুনিক যুগৰ আশীৰ্বাদস্বৰূপ গুগল অবিহনে আজিৰ ব্যস্ত জীৱন অসম্ভৱ। সহজ সৃষ্টিকৰ্তাৰ বাহিৰে গুগলত সকলো বস্তুৱে উপলব্ধ, কিন্তু সেই গুগলত এনে কিছু বস্তু আছে যাক বিচাৰিলেও বা টাইপ কৰিলেও আপুনি কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব। এইসমূহ বস্তু গুগলত সাৰ্চ কৰা মানে বিপদত পৰাটো অনিবাৰ্য। 5 বছৰৰ বাবে হয়তো আপুনি জেলত যোৱাটো এক প্ৰকাৰ খাটা। গুগলত কেতিয়াও নিবিচাৰিব বা সাৰ্চ নকৰিব এইসমূহ বস্তু। নিজেও সাৱধান হওক, শ্বেয়াৰ কৰি আনকো সাৱধান কৰি দিয়ক। প্ৰথম, শিশু পৰ্নোগ্ৰাফি। আপুনি যদি গুগলত ভুলতো শিশু পৰ্ণ ভিডিঅ' বা শিশুৰ সুখ বা নিৰ্যাতনৰ ভিডিঅ' বিচাৰে বা টাইপ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে আইনী মেৰ পাছত সোমাই পৰিব পাৰে। বিশ্বৰ প্ৰায় সকলো দেশৰ চৰকাৰীয়ে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ। শিশু নিৰ্যাতন আৰু অপহৰণ আদি ৰোধৰ বাবে ইণ্টাৰনেটত শিশুৰ লগত হোৱা নিৰ্যাতন বা শোষণৰ ভিডিঅ' ফটো আদি শ্বেয়াৰ কৰাত বা আপলোড কৰাত কঠোৰ নিষিদ্ধ কৰা হৈছে। 2. বোমা নিৰ্মাণ। গুগলত যদি আপুনি বোমা নিৰ্মাণ কেনেকৈ নিৰ্মাণ কৰা হয় বুলি টাইপ কৰে, তেন্তে আপুনি চাইবাৰ চেলৰ চোকা দৃষ্টিত অহাটো খাটা। লগে লগে চাইবাৰ চেলে আপোনাৰ IP এড্ৰেছ ট্ৰেছ কৰিবলৈ আৰম্ভ কৰিব। অলপ সন্দেহ হ'লেই আপোনাক সোধপোছৰ বাবে আপোনাক আটক কৰিব পাৰে। IT এক্টৰ অন্তৰ্গত এনেধৰণৰ অপৰাধৰ বাবে ঠাই বিশেষে 5 পৰা 6 বছৰ পৰ্যন্ত শাস্তি আৰু জৰিমনা হ'ব পাৰে। 3. ড্ৰাগ নেট। যদি আপুনি গুগলত ড্ৰাগ নেট টাইপ কৰে, তেন্তে আপুনি চাইবাৰ চেলৰ চোকা দৃষ্টিত অহাটো খাটাং। বিশ্বৰ প্ৰায়ভাগ দেশ ড্ৰাগ নেট নিষিদ্ধ কৰি থৈছে, কাৰণ ড্ৰাগ নেটৰ জৰিয়তে বেছিভাগ চাইবাৰ অপৰাধ সংঘটিত হয় আৰু অপৰাধী ধৰা পেলোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰে। কোৱা হয় যে ড্ৰাগ নেটত হেলিকপ্টাৰ, অত্যাধুনিক অস্ত্ৰ, আনকি আৰ্মি ট্ৰেংক পৰ্যন্ত সহজতে ক্ৰয় কৰি পেলায়। বহুলোকে বিভিন্ন VPN ব্যৱহাৰ কৰি বিভিন্ন বস্তু বিচাৰে, কিন্তু সাৱধান, এনেধৰণৰ VPN-সমূহে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰি যিকোনো থাৰ্ড পাৰ্টিক বিক্ৰী কৰিব পাৰে আৰু আপোনাক ব্লেকমেইলিং পৰ্যন্ত কৰিব পাৰে। গতিকে VPN ব্যৱহাৰ কৰাৰ পৰা সাৱধানে থাকক। প্ৰকাৰ অসম্ভৱ হৈ পৰে। কোৱা হয় যে ড্ৰাগ নেটত হেলিকপ্টাৰ, অত্যাধুনিক অস্ত্ৰ, আনকি আৰ্মি ট্ৰেংক পৰ্যন্ত সহজতে ক্ৰয় কৰি পেলায়। বহুলোকে বিভিন্ন VPN ব্যৱহাৰ কৰি বিভিন্ন বস্তু বিচাৰে, কিন্তু সাৱধান, এনেধৰণৰ VPN-সমূহে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰি যিকোনো থাৰ্ড পাৰ্টিক বিক্ৰী কৰিব পাৰে।